ঠিক আছে কাকো চেষ্টা বলে অর্থাৎ কাউরির ওটা চেষ্টাহীন এটা কাউরি কেনেকুৱা চেষ্টাহীন তোমাৰ মনত এটা উদাহৰণ আচ্ছা ঠিক আছে উদাহৰণ দিয়া হইল তুমি এযোৰ পাৰছনা পোহাৰ কাৰণে ঘৰ কৰি আনিলা আনি চাপাবৰ কেতিয়াও কিনি আনলো পাৰছনাযোৰ আজিকালিকে তলত কিছুদিন আহাৰ খোৱাবা তাৰপিছত পাখা দিব পৰা হ'ব ইনকে থাপ মাৰিব পৰা হৈছে চিম্পাকে ভাত কৰি পাৰ্চেল কৰবা দিলু মই বাহাত বুলি কৈছে এই ভাত কিছুদিন আহাৰ খুৱাই আছ আর খোঁতে লাহে লাহে পাৰছনা ইংলিছ দেন দিব পৰা হলা ওই পারছনা ইংলিশ দেন দেখা তুমি জানবা কি পাৰছনা যেটা বিছা গো ইংলিশ দেন দিব তুমি জানবা বলে হ্যাঁ মূৰ্খ মিটি হ'ব বংশ মিটি হ'ব দুনিয়াৰ হেনা লাইন কৰাৰ লগে লগে দেৰি কৰিব লাগে অলপ খেৰ আনি ভাত কৰি পাৰ্চেল কৰি আচ্ছা খেল বাৰু ভাত কুমাই দিলু মই খেৰ ভাত দিয়াৰ লগে লগে পাৰছনা দুৱাবিলাকে খেৰ বলি তেওঁলোকক দুৱাবিলাকে টাইম দিব আৰম্ভ কৰিব কৰিব নিশ্চয় তাৰে পিছত কেইদিনমান পিছত দুটা কণী পালা আচ্ছা কণী পাৰি সেই কণী উমদাৰো চৰাইবিলাকৰ পদ্ধতি আছে এনেকুৱা নিয়ম আছে যেতিয়া নেকি মতাটোৱে উমদি থাকে তাৰপিছত মাইকীজনীয়ে আহাৰ খোৱাৰ কাৰণে গুচি যায় আৰু মাইকীজনী যদি উমদিয়ে তেনেহ'লে মতাটোৱে আহাৰ খাব যায় আহাৰ খাবলৈ যায় কিন্তু আজিকালিকে উমৰ তেওঁলোকৰ ৰেষ্ট নাই তোমাৰ দি আছে কণী ভাটি যেতিয়া নেকি পোৱালি জগিল পোৱালি জগাৰ লগে লগে আজিকালিকে সেই পাৰছনাটো ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পিছত এই ইমান ডাঙৰ হৈছে পাৰছনাৰ মাত আহিলা কু শব্দ মাত অহাৰ লগে লগে কাউত আহি সেই 4:30টাত উপস্থিত হ'লে কাউ আহিলে কাউত আহি গেপাতকে পাৰৰ ভাত পৰছি পৰাৰ লগে লগে সেই গিৰাজৰ তিলকাটোও সেই ছটালত ঝাৰু মাৰিকে খাবা ধৰছি মাত্ৰ ছটাতে মাতছি এই দুটা আগ দিয়াৰ লগে লগে দেখা পালা পাৰৰ ভাত কাউ আউরে ভাবছি বাপরে বাপ অন্য তিনি ডায়াবেটিস ফ্রি করবা রাস্তায় ঘুরি রাতি পাই উঠি এহাত তিনি আৰু জালু লৈ খেদা মাছি পাৰছনা থাকি আউরে হইতে উড়ে গুচি আউরে উড়ে যায় তেওঁলোকৰ বাৰীৰ বাহত দলত ৰৈ আছে থাকি তাতে ৰৈ ঠিক 8:30 মান বজাত আউরে ভাবছি এই টাইমত চলি বলি স্কুলত যায় সকলে স্কুলত যায় এই টাইমত পাৰছনা আনবা পাৰি নিশ্চয় আমরা এই গেপাতকে ভাত করছি পরার লগে লগে এই লোকরা ছোৱালী স্কুলত যাবার টাইম হইছে দৌড়া দৌড়ি লাগছি এই চলিও দেখা আউরে ভাবছি চলিও কারা দেখুলে এহার মাক যে না কারা কারা চলিও কারা বাপরে বাপ এবে ধরিবেন কি মই বাপ আমাক ধ্যান নরব কি আউরে আৰু উড়ে গেছি আমি উড়ে গই গইল কি এই বাড়ি পড়ি আছে বাড়ি এই গছৰ ডাল পৰি থাকে থাকার পিছত ঠিক 11:30 মান বাজিছে তাইও ভাবছি মই ভাতাক বাটা বাটাই দিছি তাউরে ভাবছি দিবার চেষ্টা কৰিলো ইবা তৃতীয় বাৰৰ কাৰণে যাম নিশ্চয় কিন্তু তেওঁলোকৰ ঘৰৰ দিনা এটা মানে গেছ নাই ছটালতে শুভ কৰি এটামান মেলিলাই আছে সেই ভৰি দুটা হাতত লৈ বোলে জাল মাৰি ভাত কেইটা ৰন্ধা যাম ভৰি লোৱাৰ লগে লগে দেখা পালা ভাত কাউটো আউরে ভাবছি কি বস্তু কি ব্যাপার এইটো কাঠখনি পৰ্যন্ত ধৰিলে দিয়ে আমি আৰু উড়ে গেছি আৰু উড়ে গই আরে বছৰ দাম কি অকম নহয় না ওই তিনবার চেষ্টা কৰিলো তাই পাতালে গই আউরে মুহমনে বহি আছে বাড়ি থাকিল গলো ঠিক 8:30 বজাত ল'ৰা ছোৱালী স্কুলৰ পৰা আহিল আহাৰ পিছত পুৰে ভাগাত দে ভেলা খাট ভৰি ধৰি ক্লাসে তো কই থৈ দিলে আই আছে 4টা বজাত বতৰ মিটিং কাপোৰ পিন্ধা ঘৰৰ লগে লগে কামৰে বাছি কৰা দি বতৰ মিটিং খাতামলে আজি মাথা আগুৰে ভাবিছে ঠিক আচ্ছা চলি বলি ভাগাত দে তাই বতৰ মিটিঙত গুচি গেল গুচি যাওয়ার পিছত কাউৰে আহি গেপাতকে পাৰা ভাত করছি পারা ভাত পরি আগুৰে ভাবছি পুৱাৰ হে চেষ্টা করছু পারা নাচলো মই পাইছো যাতে আধা দামি নকৰছি দিওকে খাম এই বলে কছি কি পাৰছনা দোতাই আধাৰত থকলা দুটা ভাতে লৈছি ভাতে দি আধার খেদি খাই লৈছি খালি দোকান থেকে দি দোতা সানাংকে কামাৰ মাৰি লৈছি লই পুৰা মাৰি কাউৰে গুচি গেল ওই যেতলে গুচি গেল 5টা মান বজাত তাই ভোটৰ মিটিঙৰ পৰা বেচাৰি ঘৰৰ গিয়েছি আহি চিন্তা কৰে পুৱাৰ ঠেকত ৰখিলো ৰখি পাৰছনা যুবা কি হল ময়ো ভোটৰ মিটিঙত গেলো আটকালে নাপলো এটা পারছনা আছে না নাই মই চাবা লাগিব এই বোলে কাঠত তুল খান আনছি আমি পাৰৰ ভাত তলত থৈ পেলাই পাৰৰ তাতে তুলত থিয়া দি ভাত লগে হাত ধৰে দে হাত ধরে দি সাজি থানাৰ বই নাই দে সালা নহ দেখা পাই এই তাতে বহালে হাত ধৰে দিয়া এটা হচ্ছে লীলা গো পারছনা দাও গুছি
গৈছা মই এই মুহূৰ্তলৈ গতৰ মিটিঙত গৈছিলো ভোটৰ মিটিং ঐ পাৰছানা কাউৰে দিছি ৰাতিপুৱা 4টা মই ৰখি ৰখি ভোটৰ মিটিঙত বেছি ভাই আজি মাৰে কিয় মোৰ আমরা কিবা কৰিবা কষ্ট কৰি কি কৰছা কি কি কৰছা গতু হিমন্ত 10,000 কে পইচা দিব হিমন্তই 10,000 কে পইচা 10,000 কে গাছৰ কৰি ৰুবা দিছি কি তুল গাছৰ কৰি ৰুলে পেলাই হেকাটা বেচিছা আৰু আমাৰ থানি চিনি আনি পেলাই ক ফটো মাৰা তোমাৰে ঘৰ তোমাৰ হিমন্তই পইচা দিব এই ভোটৰ মিটিঙত যাব লাগে পাৰছা নাই বিধান মাছা কিয় মানে পাৰছানা মুদে দিছি পাৰছানা গলে ইকে মানে নিকিব আজি ভোটৰ মিটিঙত মাছবি হাত দিছো নাচবি বলে জি হৈছি পাৰছানা দিছি আৰু পাৰছানা হ'ব কিন্তু স্যার এই কাউরে কেইটা চেষ্টা করছি দেশৰ 4:30 বজাৰ পৰা রাতিপুৱা 4:30 বে গধূলি 5টা ঠকন করছি কম বেছি এই 12 ঘন্টা যুঁজিছি তার মানে কাউরি যেনেকুৱা চেষ্টা হিল ছাত্ৰবিলাকত যেনেকুৱা চেষ্টা হিল সেইকাৰণে কাকো চেষ্টা হৈ বকত ধ্যান আচ্ছা বগলীৰ দৰে ধ্যানী তাৰ মানে বগলীবিলাক যদি পানীৰ জেলিত মাছ ৰখি থাকে তেনেহ'লে ইনকে ৰখি থাকে এক ধ্যানত কৰে যদি তুমি দেখা পাইছ বগলীটো কি ইনকে আছে আচ্ছা দূৰৰ পৰা এটা খৰি মাৰি পেলাই ৰখি মাৰি দিয়া লগে লগে বগলীগা নবীন বগলী ইনকে থাকে তথাপিও বহুতো উৰে জনাই হয় নাই তাৰে কিছু আমাৰ পিছত মাছ আহিল আহাৰ লগে লগে বগলী ফুট মাৰি দিছি খুব মাৰি দিয়া লগে লগে ফুট ভেটলি গা ওরা মাছৰ গাত ফুট মেলি ভেটি জানি থু নহয় মাছগুলিহে মাছি ফুট তেনেহ'লে তলেদি পানী তলেদি কাকৰা আহিছে কাকৰাৰ খৰত কৰি থু ভেটলি কাকৰাৰ ফলত কৈছে নেকি এই বগলীবিলাক ইমান ধ্যান হয় নেকি ধ্যানহীন আচ্ছা কুকুৰৰ দৰে সচেতন নিদ্ৰাহীন তাৰ মানে কুকুৰবিলাক এনেকুৱা সচেতন কেনেকুৱা ধৰি লওক তুমি এটা কুকুৰ বিছ মাজে মাজে কুকুৰটো এৰি দিওঁ কাষৰ যদি ছাগাল এটা কামৰে মাৰি পেলোৱা আচ্ছা তেওঁলোকৰ খং উঠিব না কিয় নুঠিব ভাগ্য ইয়ক এটা মিঠু হৈছে কুকুৰ বহা হৈছে কুকুৰ গোৱা হৈছে আমাৰ ভগাবাতিটো মাৰি পেলোৱা বিচৰি কৰিব কুকুৰটো সেই দিনটো বিচাৰিব কুকুৰটো কিন্তু বিচাৰি নাপায় কিন্তু সিদিনা নামেলিয়াৰ কুকুৰটো বাচিল থাকিল তাৰে কিছুদিন পিছত সেই কুকুৰটোই তেওঁলোকৰ বাৰান্দাত ফেফে ফেফে বাগাত দি আছে থাকাৰ পিছত সিও কৈছে কি বেচেৰাই বাজাৰৰ পৰা আহি দেখাব লগা এই কুকুৰটোৱে আমাৰ ভগাবাতিৰ মাষ্টৰে বগাবাতিৰ মাষ্টৰ নেকি কাম কৰিছিল নাই কেনে মাষ্টৰ কাম কৰিছিল এটা বেৰাৰ পৰা গছ উঠিছিল গ'ল নি লাহে লাহে লাগিছে কুকুৰটোৰ কাষত যায় মাৰ কুক কুক ডাঙৰ লাগিলগে পাহিয়ে উঠি মাৰল কেং হাত তাৰমানে পাকাত পৰি হাতত যে কুকুৰৰ গাত টকিলে কুকুৰৰ গাত জুলিও ফেফে ফেফে বাগান দি আছে আটকা দি গেছে উঠি মাৰল হয় নেকি কুকুৰৰ দৰে সচেতন নিদ্ৰাহীন আৰু কমকৈ আহাৰ খোৱা তাৰমানে বিদ্যাৰ্থীবিলাকে আহাৰবিলাক কমকে খাব লাগে কমকে খাব লাগে যদি ফলত পুষ্টাই হৈ কাম নাই এনে কথাবিলাক ধৰ্যা অস্পষ্ট হয় অস্পষ্ট হয় নেকি আৰু নিজ গৃহ ত্যাগ কৰি দূৰত অধ্যয়ন কৰা এই 5টা বিশেষ লক্ষ্য নিশ্চয় সেই বিদ্যাৰ্থীয়ে বিশেষ ৰিজাল্ট অৰ্জন কৰিব সেইকাৰণে মই কথাখিনি কওঁ আচ্ছা তুমি একান্ত মনে শুনা হয় নেকি এই গুৰুদেৱ বুলি পুনৰূপী কৈ কেনে কয় চাচোন
ৰান্ধা